Hey guys, welcome to the vlog. আৰু আজি হৈছে 19 আগষ্ট আৰু বতৰ কৰিছে খুব বেছি ডাৱৰীয়া সেইকাৰণে মোৰ লাগিছে মোৰ এনেকুৱা অনুভৱ হৈছে যে আজি কিবা মানে স্পাইসি খোৱা যাওক কিবা স্পাইসি খাবলৈ মন গৈছে আৰু তাৰ কাৰণে বনাবলৈ কোনেও নবনায় মই বনাব লাগিব সেইকাৰণে আপোনালোকক আজি কিবা এটা ৰেচিপি শ্বেয়াৰ কৰিম এই ৰেচিপিটো মানে জানিবই চাগে আৰু মই বনাম মানে মই সেইকাৰণে আপোনালোকে চাবই লাগিব সেইকাৰণে গৈ আছোঁ পাকঘৰলৈ আৰু আজি মানে চাওমিন খাওঁ নেকি ভালকৈ স্পাইচি কিবা বনাই পেলাই চাওমিন চাই থাকক ভিডিঅ'টো কাৰণ মই বনাইছোঁ ন সেইকাৰণে চাব লাগিব চ' ৰাইজ প্লেনিঙত প্ৰব্লেম হৈ গ'ল মানে প্লেনিঙত অলপ চেঞ্জ আহি গ'ল কাৰণ ইনভিটেশ্যন এটা পালোঁ মানে সন্ধিয়া চাহ খোৱাৰ সেইকাৰণে মানে ভাবিছোঁ নবনাওঁ আৰু এতিয়া খালে আকৌ তাত খাব নোৱাৰিম নহয় তাত ভালকৈ খাব লাগিব তাত সৰহকৈ খাব লাগিব ন সেইকাৰণে মানে ভাবিছোঁ মানে নবনাওঁ এতিয়া তাত খাব লাগিব যে সেইকাৰণে নবনাওঁ আৰু সামৰি থৈ দিছোঁ মই মানে এইখন লৈ আহিছিলোঁ কুটিবলৈ সেই চব্জি আৰু এইফালে মই হেৰিও উলিয়াইছিলোঁ কবি চবি উলিয়াইছিলোঁ আৰু ধুনীয়াকৈ কিন্তু বাদ দে আৰু কাইলৈ বনাম আমি ৰাইজ তেতিয়াহ'লে কাইলৈ বনাম আৰু ভিডিঅ'টো কণ্টিনিউ চাই থাকিব আৰু মাতাশ্ৰীয়ে কালিৰ ব্লগ চাই আছে হাতত জেতুকা পিন্ধিছে অলপ বিয়া লাগিছে গাত চাহটোতো খাবলৈ মাতিলে কিন্তু মোৰ মানে সাংঘাতিক ভোক লাগিছে মই তেতিয়া যে খাব লৈছিলোঁ নবনালোঁ এতিয়ালৈকে যোৱাই নাই 6টা বাজিছে সেইকাৰণে মই সেই চায়েই লওঁ আৰু সেইটো ল'ৰা হয় কেতিয়াবা পুৰণা মুভি চাই খুব ভাল লাগে সেইকাৰণে চাইছোঁ আৰ্জুনে কিবা তেনেকুৱা অমিত জি লভিকা জি কোনে কোনে এইটো খাই ভাল পায় এইটো ভাল পোৱা তুমি মই বেয়া পাওঁ ইমান বেছি জ্বলা থাকে এইটো সেইকাৰণে মই ছাইডত থৈ দিছোঁ মায়ে মনোজ ভাইক খুব চাই ভাল পায় সেইকাৰণে মনোজ ভাই ভাল নাপায় অঁ কষ্টুৰিক ভাল লাগে বহুত ভাল লাগে বহুত কিউট হয় এই পোৱালি মানুহ থাকিলে কিবা ভালেই লাগে ভিডিঅ'বিলাক চাই পোৱালি মানুহ থাকিলে ভাল লাগে ৰাইজ পাই গ'লোঁ বৰমাহঁতৰ ঘৰত আৰু এতিয়া বৰমাহঁতে মানে এটা নতুন বস্তু আনিছে পিয়ৰিত তাকে মই আনবক্সিং কৰি আপোনালোকক দেখাম বুলি ভাবিছোঁ অঁ বাদ দিয়া মই তাক কৈছিলোঁ যেতিয়া খুলিম তেতিয়া মানে চিঞৰিবি তই তাই আৰু একে থাকিলে আৰু কি হ'ল कुछ बोलो आप अभी আকৌ সোমাব মন আছে তোমাৰ নামটো কৈ দিয়া ইয়াত কোন এইটো আকৌ লৰি আছে যে কিয় কি বস্তু আছে মা এইফালে বৰমায়ে বনাইছিল তালৰ পিঠা তালৰ পিঠা টেষ্ট কৰিবলৈ মাতিছিল মানে তালৰ ছিজন আকৌ আহিলে ন তুমি খালা খাই লওঁ আৰু এইটো খোৱা